নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি নতুন ভিডিঅ'ৰ সৈতে কেইটামান প্ৰশ্ন লৈ আহিছোঁ আৰু সেইকেইটা প্ৰশ্ন প্ৰায় পৰীক্ষাত অহা দেখা যায়। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? অসমৰ প্ৰাকৃতিক বিভাগ হৈছে 4টা আৰু সেয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। আপোনাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে অসমৰ শিক্ষিতৰ হাৰ কিমান? আপোনাৰ উত্তৰটো হৈছে 68.28%। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? আপোনাৰ উত্তৰটো হৈছে প্ৰায় 56,000 বৰ্গ কিলোমিটাৰ। বৰাক উপত্যকাৰ মুঠ মাটিৰ কালি কিমান? উত্তৰটো হৈছে প্ৰায় 6,962 বৰ্গ কিলোমিটাৰ। কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ মুঠ মাটিৰ কালি কিমান? উত্তৰটো হৈছে প্ৰায় 15,322 বৰ্গ কিলোমিটাৰ। মাজুলী বৰ্তমান মুঠ মাটিকালি কিমান? উত্তৰটো হৈছে প্ৰায় 800 বৰ্গ কিলোমিটাৰ। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? উত্তৰটো হৈছে কৰ্কটক্ৰান্তি ৰেখা। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান নদী দুখনৰ নাম কি? উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ দলং কেইখন আৰু কি কি? ব্ৰহ্মপুত্ৰৰ দলং হৈছে 4খন, শৰাইঘাট, কলীয়া ভোমোৰা, নৰনাৰায়ণ সেতু আৰু বগীবিল দলং। ব্ৰহ্মপুত্ৰৰ প্ৰধান নদী দ্বীপ দুটা কি? উত্তৰটো হৈছে মাজুলী আৰু উমানন্দ। মাজুলী হৈছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু উমানন্দ হৈছে বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ পাহাৰখনৰ নাম কি? উত্তৰটো হৈছে বৰাইল পাহাৰ আৰু বৰাইল পাহাৰ হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ। অসম হকী এছ'চিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? উত্তৰটো হৈছে 1955 চনত। অসমৰ ক'ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়? উত্তৰটো হৈছে জীয়া ভৰলীত। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? উত্তৰটো হৈছে বাবুল বাৰ্মিজ। গুৱাহাটীৰ প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ মাজত অনুষ্ঠিত হৈছিল? আপোনাৰ উত্তৰটো হৈছে ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰটো হৈছে 1952 চনত। কোন তাৰিখত অসমত ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰটো হৈছে 17 অক্টোবৰ। বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল? উত্তৰটো হৈছে 1953 চনত। ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল? উত্তৰ অৰূপ ঘটক। ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হোৱা অসমৰ প্ৰধান ব্যক্তিজন কোন? উত্তৰটো হৈছে নুৰুল আমিন। নেক্সট কুৱেশ্যন হৈছে অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? উত্তৰটো হৈছে RG বৰুৱা। অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন? উত্তৰটো হৈছে ভোগেশ্বৰ ভৰালী আৰু মনালিছা। আপোনাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন? উত্তৰটো হৈছে মাধুৰ্য প্ৰসাদ বৰুৱা। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।